হেল্ল' ফ্ৰেণ্ডছ, এই ফুলজোপা আপোনালোকে দেখিছেনে বাৰু? এই ফুলজোপাৰ নাম হ'ল নয়নতৰা। নয়নতৰা ফুলগছজোপা অকল আপোনালোকে ঘৰৰ শোভাবৰ্ধনৰ বাবেই ৰুইছে বুলি নাভাবিব, কিন্তু ই আয়ুৰ্বেদিক চিকিৎসাত এবিধ উত্তম ঔষধি গছ। এই নয়নতৰা হৈছে এবিধ চিৰসেউজীয়া গুল্মজাতীয় ভেষজ ফুলগছ। এই ফুলজোপাৰ বৈজ্ঞানিক নাম হ'ল কেথাৰন্থাছ ৰ'জিয়াছ, আৰু ইয়াক ইংৰাজীত মাডাগাস্কাৰ কেৰিউইঙ্কলি অল্ড মেইড আৰু ৰেড পেৰিউইঙ্কল বুলি কোৱা হয়। ইয়াৰ পাত আৰু ফুলৰ সোৱাদ বৰ তিতা। এই গছৰ কিছুমান আচৰিত ধৰণৰ ঔষধি গুণ আছে। মধুমেহ ৰোগত নয়নতৰা ভেষজৰ কাঠ খালে তেজত চেনিৰ পৰিমাণ দ্ৰুতভাৱে কমি যায়। 8-10 দিন ব্যৱহাৰ কৰাৰ পিছত পুনৰায় তেজ পৰীক্ষা কৰিহে ইয়াক ব্যৱহাৰ কৰাৰ প্ৰয়োজন। নয়নতৰাৰ শিপা পিহি প্ৰস্তুত কৰা প্ৰলেপ প্ৰয়োগ কৰিলে কটা চিঙা শাৰীৰিক ঘাঁ আদি ভাল হয়। ইয়াক কৰ্কট ৰোগৰ বাবেও ব্যৱহাৰ কৰা হয়। মুঠৰ ওপৰত এই ফুলগছজোপা ঔষধি গুণেৰে ভৰপূৰ। কিমান এই পাতটো কিন্তু দেখাত একেবাৰে এজোপা সহজ, যিকোনো সময়তে এই ফুলজোপা ফুলি থাকে, কিন্তু দেখিছে এই ফুলজোপা যে বিভিন্ন ঔষধি গুণেৰে পৰিপূৰ্ণ। মুঠৰ ওপৰত ইয়াত বিশেষকৈ মধুমেহ আৰু কৰ্কট ৰোগত এই নয়নতৰা ফুলবিধ বেছিকৈ ব্যৱহাৰ কৰা হয়। ইয়াত দুজোপা আছে, এবিধ গুলপীয়া কালাৰৰ আৰু এবিধ বগা। বগাটো বেছিকৈ ব্যৱহাৰ কৰা হয়। আমাৰ ঘৰৰ সন্মুখতে মই এজোপা ৰুই লৈছোঁ। যেতিয়াই মানে ভৰিত ঘাঁ লাগে বা কিবা হয়, তেতিয়া ইয়াৰ পাত এটা পিচি পেলাই মই লগাই দিওঁ। মানে মুঠৰ ওপৰত এজোপা বহুত ঔষধি গুণেৰে পৰিপূৰ্ণ। এজোপা মোৰ ঘৰৰ মুখতে আৰু দৰ্জাৰ মুখতে এজোপা ৰুই লৈছোঁ। মানে যেতিয়াই প্ৰয়োজন হয় তেতিয়াই তাৰমানে ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। চাওকচোন কিমান ভাল লগা এই ফুলবিধ, সঁচাকৈ নহয়নে? চাওক আপোনালোকেও এই নয়নতৰা ৰুই ল'বচোন, বহুত উপকাৰী। কিন্তু এইজোপা বিশেষ মানে প্ৰতিপালৰ প্ৰয়োজন নাই। গছজোপা ৰুই থ'লে 12 মাহেই ফুলি থাকে, লাগি থাকে। এই নয়নতৰা ফুলৰ মানে ঔষধি গুণে পৰিপূৰ্ণ। ইয়াক আপোনালোকে ঘৰৰ বাৰীত ৰুই ল'ব। দেখিবলৈও শুৱনি। গোটেই ফুলজোপা চাওক ইমান ধুনীয়াকৈ ফুলি আছে। ফুলটো দেখিও ভাল লাগে, ঔষধি গুণেও পৰিপূৰ্ণ। গতিকে এনেকুৱা গছবিলাক আমাৰ বাৰীত থকাটো অত্যন্তই প্ৰয়োজন। এইজোপা আকৌ বগা, এয়া বগা, এইজোপা বগা নয়নতৰা। এইজোপা আকৌ পিংক, হোৱাইট, দুইটা মই একেলগে ৰুই থৈছোঁ। যাকেই যিটো সময়ত প্ৰয়োজন হয় তেওঁলোকে ছিঙি লৈ যায়হি ধুনীয়াকৈ।